সিদিনা যে তোমাক লগ পাইছিলো, মোৰ কেনে অনুভৱ হৈছিল জানা? আমি যেন 16 নাইবা 17 বছৰীয়া কিশোৰী মাথো। আমাৰ সন্মুখৰ মৰাসুঁতিটোৱে যেন পুনৰ প্ৰাণ পাই উঠিছিল। তুমি যে আগেয়ে সৰু ডাঙৰ শিলবোৰ এটা এটাকৈ দলিয়াইছিলা, কাগিনী ধৰিবলৈ পিছে পিছে দৌৰিছিলা, সেইবোৰ চাই মই খুব ৰং পাইছিলো। এৰা পাহৰণিৰ গৰ্ভৰ পৰা স্মৃতিৰ টুকুৰাবোৰ যে এক দুইকৈ আহি মোৰ মনৰ আচলত পৰিবলৈ লৈছে। ফণিকাৰে লৈ যোৱা চাৰিঠেঙীয়া জালখন লৈ যে থেপেচকে বোকাত পৰিছিলা, মোৰ যে ইমান হাঁহি উঠিছিল। তাতে আকৌ তোমাক খং উঠা দেখি মোৰ হাঁহি খুব দুগুণেই চহিছিল। ফণিকাৰে ধমক নোখোৱা হলে তুমি যে কোনোবা সময়ত মোক তাতেই এৰি গুচি আহিছিলা, মই হয়তো তেতিয়া গমেই নাপালোহেঁতেন। হয়তো সেই দিনবোৰ আজিৰ সম্পূৰ্ণ বিপৰীত আছিল। সেইদিনা তোমাক লগ নোপোৱাহেঁতেন হয়তো বুজি নাপালোহেঁতেন। তোমাক নেদেখা নুশুনাকৈ ইতিমধ্যে সম্পূৰ্ণ 40টা বসন্তৰ পাৰ হৈ গৈছিল। বহু কথাই ক'বলগীয়া আছে। দুখ, অভিমান, স্বাভিমান আটাইবোৰ মিহলি হৈ বুকু ভৰি উঠিছে আজি। আজি ইমান ওচৰত পাইছো তোমাক, একোৱে পিছে ক'ব পৰা নাইচোন। হয়তো পাৰ হৈ যাব এনেদৰেই ধৰাৰ বুকুত লৈ অহা দিনবোৰ। মান, অভিমান, স্বাভিমান বিলীন হৈ পৰিব সুন্দৰকৈ সজোৱা কাঠৰ চিতাত